আজি মোৰ মাৰ মৃত্যুবাৰ্ষিকী। কিমান বছৰ যে পাৰ হৈ গ'ল, কিন্তু মোৰ বাবে মোৰ মা কেতিয়াও আঁতৰি যোৱা নাই। এনে অনুভৱ হয় যেন আজিও মোৰ মা কাষতে আছে আৰু মোক পথ দেখুৱাই মোক আশীৰ্বাদ দি আছে। মোৰ মা আছিল এগৰাকী অত্যন্ত সৎ, মৰমীয়াল, সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী। তেওঁৰ সৌন্দৰ্য কেৱল মুখমণ্ডলতে নাছিল, তেওঁৰ মনটোও আছিল অতি সুন্দৰ। আৰু যিসকল মানুহে তেওঁক চিনি পাইছিল তেওঁলোকে আজিও কয় যে তেওঁৰ উজ্জ্বল মুখখন, মিঠা হাঁহিটো আৰু সকলোৰে প্ৰতি থকা মৰমৰ মাত কথাবোৰে সদায় সকলোকে মনত পেলাই দিয়ে। তেওঁৰ হাঁহিটো আছিল ইমানেই সুন্দৰ যে সজাই থোৱা দাঁতবোৰ যেন ডালিমৰ গুটিৰ দৰে। আজি শুক্ৰেশ্বৰ মন্দিৰত যেতিয়া মাৰ শ্ৰাদ্ধ কৰিবলৈ গৈছিলোঁ, তেতিয়া পুৰোহিতে মোৰ শ্ৰাদ্ধৰ শেষত কৈছিল যে মোৰ মাৰ হাঁহি থকা ফটোখন দেখি হাঁহি থকা ফটোখনৰ ওচৰত এনেকুৱা লাগিছে থাকি যেন মন্দিৰৰ পৰিৱেশটোৱে যেন আৰু বেছি পোহৰ কৰি তুলিছে। লগতে তেওঁ কৈছিল যে ময়ো হেনো মোৰ মাৰ হাঁহিটোৰ দৰে হাঁহিয়ে থাকোঁ আৰু সেইটো তেখেতৰো ভাল লাগে। আৰু এই কথাষাৰ শুনি মোৰ চকুত পানী আহিল, কিন্তু সেই চকু পানীৰ মাজতো মোৰ অন্তৰখন আনন্দৰে ভৰি পৰিছিল। এনে লাগিছিল যেন মোৰ মায়ে মোৰ মাজেৰে আকৌ হাঁহি আছে। হয় মা, তুমি মোক যি আদৰ্শ দেখুৱাই গৈছা, সেই আদৰ্শ বুকুত লৈ জীৱনটো আগুৱাই লৈ যাম। তোমাৰ সততা, তোমাৰ সৰলতা, তোমাৰ মৰমীয়াল হৃদয় আৰু সকলোকে আপোন কৰি লোৱাৰ সেই সুন্দৰ স্বভাৱ মই সদায় নিজৰ জীৱনত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। মোৰ মায়ে আন এটা অতি মূল্যৱান কথা আমাক সকলোকে শিকাইছিল যে সোঁ হাতেৰে যদি কাৰোবাক কিবা দিয়া হয় তেন্তে বাওঁ হাতে যেন সেই কথা গম নাপায়। অৰ্থাৎ আমি যদি কাৰোবাক সহায় কৰোঁ তেন্তে সেই সহায়ৰ কথা আনক কৈ ফুৰিব নালাগে। কোনো প্ৰশংসাৰ আশা নকৰাকৈ নীৰৱে সহায় কৰি যাব লাগে। এই শিক্ষা মোৰ জীৱনৰ বাবে এক অমূল্য সম্পদ হৈ আছে। আজি ইমান বছৰৰ পিছতো তোমাক মনত পৰিলে মোৰ চকুপানী ওলাই মা। এই চকুপানীৰ মাজেৰে তোমালৈ মোৰ অশেষ মৰম, গভীৰ শ্ৰদ্ধা, গভীৰ কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। তুমি য'তেই থাকা, মোৰ বিশ্বাস তুমি আমাক সকলোকে চাই আছা, মোক চাই আছা আৰু আশীৰ্বাদ দি আছা। তোমাৰ আদৰ্শ বুকুত লৈ তোমাৰ মাজনীয়ে আজিও জীৱনৰ বাটত খোজ দি আছে। আৰু যদি সঁচাকৈয়ে পুনৰ্জন্ম বুলি কিবা আছে তেন্তে ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, হে ভগৱান, পৰৱৰ্তী জন্মটো মোক একেজনী মাকে মা হিচাপে দিয়া। মই যেন আকৌ তোমাৰ মৰমৰ মাজনী হৈ জন্ম লওঁ। মা, মই তোমাক বহুত ভাল পাওঁ। আমি গোটেইকেইটাই তোমাক বহুত ভাল পাওঁ। তোমাৰ কথা প্ৰতিদিনে মনত পৰে আৰু তোমাৰ কথা সদায় হৃদয়ত জীয়াই আছে। ৰাতিপুৱা উঠিয়ে যেতিয়া তোমাৰ হাঁহি থকা মুখখন দেখোঁ, ৰাতি শোৱাৰ সময়ত হাঁহি থকা মুখখন দেখোঁ, এনে লাগে যেন সঁচাকৈ তুমি আমাৰ ওচৰতে আছা। মা, তোমাৰ পবিত্ৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। মা, তোমাক বহুত ভাল পাওঁ। তোমাক প্ৰতিদিনেই মনত পৰে। তুমিও আমাৰ হৃদয়ত সদায় জীয়াই আছা, সদায় জীয়াই থাকিবা।